কল কল গছ গছ বল বল পঢ়ি পঢ়ি আমনি লাগে মোবাইলটো ৰেকৰ্ডিংটো লগাইলে অলপ হৈ লোৱাই ভাল হ'ব কল 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 এবিধ কল কল খালে গাত হয় হাতী সমান বল গৰম খুলি খোৱা দিয়ে খৰখেদা কৰি যায় গাই গৰুৱে বাৰীত সোমাই আছে কলপাত খায় টুইংকল টুইংকল লিটিল ষ্টাৰ our wonder what you are up above the also high like a diamond in the sky ঝক 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 ৰেলগাড়ী যায় মইনাহাতে দবাত উঠি ফিল্ড পাৰ্ক চায় হলো উঠিল টকৌ গছত লগাই সদো মদো জৌ জৌকৈ হৰিল নিয়া হৰিল জলো জপো বগাই লতা লাই পুলি লৰাই লুলে লুলে লাই পুলি লৰাই লুলে লুলে লাই লফা লাই পুলি লৰাই লুলে লাই লফা জৌ জৌকৈ হৰিল নিয়া হৰিল জলো জপো এক আছিল মহাৰজা পহুনা বৰ মজা 2 দিন 2 ৰাতি বেমাৰত নে পঢ়ি আছে 3-4 দিন তেনেকে গ'ল এইটো পঢ়া নাই দেখোন টোপনিহে গৈ আছে হাত নেউলৰ কাজিয়া থাকি মোবাইলৰ ৰেকৰ্ডিংটো লগাই থৈছে মোবাইলটো লগাই পিনে টোপনি আছে কয় গৈছিল কল খাবলৈ খয় দিলে খেদা মোবাইলটো লগাই টোপনি আছে তোক আজি মই প্ৰশ্ন সুধিম কিতাপ পঢ়া নাই হা কিতাপ পঢ়িছো বুলি তই টোপনি টোপনি মোবাইলটো লগাই থৈছ হা তোক আজি মই প্ৰশ্ন সুধিম টুপি খোল টুপি পিন্ধিব লাগিছে টুপি খোল হৈ নামা প্ৰশ্ন সুধিম তোক আজি বেছি আছে তোৰ কিতাপ পঢ়িবলৈ ক'লে তই কিতাপ নপঢ় আচ্ছা তই কচোন পৃথিৱীত কেইখন দেশ আছে পৃথিৱীত ন পৃথিৱীত কেইখন দেশ আছে পৃথিৱীত এইটো আকৌ কি প্ৰশ্ন পৃথিৱীততো এখনে দেশ আছে অকল সেইখন ভাৰত বাকীবিলাক চব বিদেশৰ পৃথিৱীত অকল এখন দেশ ভাৰত বাকীবিলাক বিদেশ হয়তো আকৌ পৃথিৱীততো এখনেই দেশ ভাৰত বাকীবিলাক চব বিদেশে হৈছে নেক্সট সুধিম তোক আৰু এটা সুধিম নেক্সট সুধিম আচ্ছা তই কচোন পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ ন পানিপথৰ দ্বিতীয় যুদ্ধ মই পানিপথৰ দ্বিতীয় যুদ্ধৰ কথা নাজানো মই তৃতীয় যুদ্ধৰ কথাহে জানো পানিপথৰ তৃতীয় যুদ্ধ পানিপথৰ তৃতীয় যুদ্ধ আকৌ হোৱাই নাই কেলে তোক মায়ে না কোৱা নেকি না কোৱা নহয় না কোৱা নেকি কচোন তই কচোন কেলে আমাৰ স্কুলৰ পিছফালে থকা পানী থকা পথটো যে স্কুলৰ পাছফালে পানী থকা পথটো ন এইটো সেইদিনাখনি মোক কেইটামানে কেনেকুৱা ধৰি পিটিছে আকৌ তোক পিটিছিলে মোক নকলি কেলে আৰু তাৰপিছত কি হ'ল প্ৰথমতে পিটিছে নগেনক প্ৰথম যুদ্ধ প্ৰথমতে নগেনক পিটিলে এখন প্ৰথম যুদ্ধ তাৰপিছত পিটিছে খগেনক দ্বিতীয়তে পিটিলে এখন দ্বিতীয় যুদ্ধ মোক সেইদিনাখনি পানীত জুবিয়াই পিটিছে এখন তৃতীয় যুদ্ধ তই মোক ক'ব নোৱাৰিলি নেকি তই সেই তৃতীয় যুদ্ধ তেতিয়া ময়ো লাগিব ক'লোহেঁতেন ন পানিপথৰ তৃতীয় যুদ্ধ মোক পিটি থাকোঁতে তই স্কুলত নাই আকৌ মই তোক কেনেকে ক'ম বাৰু হ'ব দে আচ্ছা তই এবাৰ কচোন সূৰ্যটোৰ ওচৰত আছে নে আমেৰিকাৰ ওচৰত আছে সূৰ্যটোৰ ওচৰত আছে কেনেকে সূৰ্যটোৰ ওচৰত আছে কেলে এই সূৰ্যটো এইটো ওচৰতে আছে দেখি আছো হয় নহয় আমেৰিকাখন দেখি আছো নেকি সূৰ্যটো ওচৰত আছে কাৰণে দেখি আছো সূৰ্যটো ওচৰত আছে কাৰণে দেখি আছো আমেৰিকাখন দেখা নাই
বাৰু জেনেৰেল নলেজ বিলাক তই চব পাইছে এবাৰ মেথছত আহোঁ মেথছৰ প্ৰশ্ন সুধিম বাৰু কিতাপখন থৈ লওঁ তই 71 পৰা 80লৈকে মাতচোন 71 পৰা 80লে ন 71 72 73 74 75 76 77 78 69 70 71 72 73 74 75 76 77 78 69 70 কেলে 71 পৰা 80লৈকে মাতিব কৈছো তই আকৌ 70 লৈকে মাতি আছো যে আকৌ মাতচোন 71 72 73 74 75 76 77 78 69 70 কি বাই বাই আকৌ সুধি আছে মই কি ভুলকে মাতিছো নেকি যি ওলাইছে মই মাতি গৈছো ওলাই গৈছে দেখা নাই নেকি 71 72 73 74 75 76 77 78 69 70 ওলাইছে নাই ওলাইছে তো কিন্তু আখি নেপায়গে যে অংকখনে এখন অংকখন ভুল তাৰমানে বাৰু এবাৰ বেলেগ এটা অংক সুধিম 2 বা 2 গ'লে কিমান কি কৈছ মই বুজি পোৱা নাই ভালকে বুজি পোৱা নাই ধৰি ল তোৰ হাতত দুটা নাল লগা মটন আছে তই যদি দুইটা খাই পেলালি তোৰ হাতত কি থাকে মোৰ হাতত দুটা নাল লগা মটন আছিলে মই দুইটা খাই পেলালো তেতিয়া মোৰ হাতত কি বাকী থাকিব নাল লগা মটন দুটা খাই পেলালে কি বাকী থাকিব বা দুডাল নাল বাকী নাথাকিব নাল যদি নাল লগা মটন দুটা খাই পেলাম নাল দুডাল বাকী থাকিব নাই নাল লগা মটন দুটা খাই দিলে নাল দুডাল বাকী থাকিবতো আকৌ অংকবিলাক তেনেকুৱাই অংক জংক পংক হৈছে আজিলৈ হ'ব তোৰ আৰু প্ৰশ্ন নুসুধো তোক এৰিছো তই যা হাই ফ্ৰেণ্ডছ মই উৎপল আৰু মোৰ লগত আছে ভাইটি মই দিনপুটি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে ক'ব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব